বন্ধুসকল আজি NHPC-লৈ আহিলোঁ। আজিৰ ভিডিঅ'টো NHPC-ৰ পৰা আৰম্ভ কৰিছোঁ। আপোনালোকক দেখাম এতিয়া কেনেকৈ কি চিষ্টেমত বনাইছে, সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। सब कुछ আমাৰ ৰাত্নে মিলি একেলগে আহিছিলোঁ। কেনেকুৱা নহ'ব কি ক'ম, এতিয়া মোৰ ক'বলৈ ভাষা নাই। প্ৰজেক্টটো ইমানেই ডাঙৰ, আজি ফাৰ্ষ্ট টাইম মানে। আগতে ভিডিঅ'ত নিউজত দেখিছোঁ যদিও মানে ইয়ালৈ অহা নাছিলোঁ। ইমান ডাঙৰ প্ৰজেক্ট মানে মই কি ক'ম, একো ক'ব নোৱাৰোঁ। মই ডেমটোৰ যিটো সিপাৰলৈ গুচি গৈছিলোঁ, তাতে ইমান ধুনীয়া সময় নেচাৰেল, মানে ইয়াৰ প্ৰতিটো বস্তুৱে নেচাৰেল। আৰু এই জমিদাৰ চেনেলৰ ভিডিঅ'টো যিসকলে চাই আছে, আমি যিহেতু বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ, আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোক যিমান পাৰে শ্বেয়াৰ কৰক আৰু লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাওক। ঠিক আছে।
ini bagus. আমাৰ বাইকৰ চেন পৰিলে এতিয়া কি কৰা যায়? যিয়ে হ'ব লাগে নে কি কৰা যায় পাৰিবা নাই? ইমান ধুনীয়া জেগা পৰিলে এতিয়া আমাৰ পৰি যোৱা বস্তু যেতিয়া চাবগৈ লাগিব ক'ত পৰিলে। পালিগে নতুবা ক'ত পৰিলে? এইখিনিতে ক'ৰবাত পৰিব অলপ আগত। এইয়া আপোনালোকে দেখিছে বাইকৰ অৱস্থা কেনেকুৱা হৈছে। আমি ইমান কষ্ট কৰি Nhpc গৈছিলোঁ, চ' ভিডিঅ'টো বনাইছোঁ
মাত্ৰ আপোনালোকৰ কাৰণে। সেইকাৰণে আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক আৰু যিমান পাৰে কমেণ্ট দিয়ক আৰু এই যদুদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এতিয়া আমি নট বিচাৰত লাগি আছোঁ, ক'ত পৰিলে? কাৰণ আমি ইউটিউবৰ পৰা একো ৰেভিনিউ নাপাওঁ, মাত্ৰ এইটো আপোনালোকে উপভোগ কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। কিছুমান কথা জানক বুলিহে বনাইছোঁ। এতিয়া কি হ'ব এডাল বিচাৰি নাই আৰু বালিৰ মাজত বহুত পৰিলে। এতিয়া কি কৰা যায়? মেকানিক বিচাৰিবগৈ লাগিব, গেৰেজো নাই ন ওচৰত। এতিয়া আমাৰ এনেকুৱা কণ্ডিশ্যন, এতিয়া নটটো বিচাৰি পোৱা নাই। এতিয়া ক'ত বা পৰিলে? মেইন জেগালৈ, আমি থকা জেগালৈ আৰু কমচে কম 3 কিলোমিটাৰমান আছে। কণ্টেক্ট পাম নে নাপাম, কণ্টেক্ট কৰি চাম। এয়া আমাৰ এতিয়া ঠিক ঠাক কৰি লৈ পিনি নিজে ঠিক ঠাক কৰিলোঁ। বাটত এজন মানুহ পাইছিলোঁ, তেখেতৰ পৰা ৰেঞ্চ লৈ পিনি একদম টাইট কৰি লৈ পিনি নিজে মেকানিক এই কাৰণে নিজৰো এটা অলপ মানে যিকোনো বস্তু আপুনি চলালে মানে নিজৰ জ্ঞানটো থাকিব লাগে। Good morning, everyone. Tuti.
ব্ৰেকফাষ্টত ৰুটি, দালি, জলকীয়া, পিঁয়াজ আৰু পানী এইকেইটা খাই আছোঁ আমি এতিয়া বৰ্তমান। কালিও এনেকৈ খাইছোঁ ৰাতিপুৱা ব্ৰেকফাষ্টটো। সকলোৱে খাই আছে, মই নাখাওঁ বুলি ক'লেও নহ'ব, এতিয়া উপায় নাই। ঘৰত খোৱাৰ দৰে নাপাওঁ। খাইছোঁ এতিয়া। এখন হাতেৰে খাবলৈ দিগদাৰ হৈছে, অলপ পাছত মই খাই লওঁ।